পুনৰ স্বাগতম জনাইছো আপোনালোকক বিদ্যাদেমী আসাম চেনেলত। ইয়াৰে আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো আসাম পলিটিৰ ওপৰত। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰে আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো আসাম পলিটিৰ ওপৰত আৰু আমি আলোচনা কৰিছিলো চিফ মিনিষ্টাৰ্স অফ আসাম 1947 ৰ পৰা প্ৰেজেন্ট সময়লৈ আমাৰ অসমৰ total 15 জন chief minister তেখেতসকলে কি ৰুল কৰি গৈছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিছিলো। আজি আমি আলোচনা কৰিব বিচাৰিছো যে এই সকল chief minister কেতিয়াৰ পৰা কেতিয়ালৈ তেওঁলোকে ৰুল কৰিছিল ইয়াৰ বিষয়ে আমি আজি জানিম। তো আহক আমি প্ৰথমে নাম্বাৰ 1 ত গোপীনাথ বৰদলৈ তেখেতে কোন চনৰ পৰা কোন চনলৈ ৰুল কৰিছিল। তেখেতে কৰিছিলে 1947 নৰ পৰা 1950 চনলৈ তেখেত অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিলে। দ্বিতীয়ত আহে আমাৰ বিষ্ণুৰাম মেধি তেখেতে 1950 ৰ পৰা 1957 চনলৈকে তেখেতে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিলে। তৃতীয় চিফ মিনিষ্টাৰ হিচাপে আছে আমাৰ বিমলা প্ৰসাদ চালিহা তেখেতে 1957 ৰ পৰা 1970 চনলৈকে চিফ মিনিষ্টাৰ আছিলে। নেক্সটত মহেন্দ্ৰ মোহন চৌধুৰী তেখেত 1970 ৰ পৰা 1972 লৈ। শৰৎ চন্দ্ৰ সিনহা তেখেতে 1972 ৰ পৰা 1978 চনলৈকে। গোলাপ বৰবৰা 1978 ৰ পৰা 1979 চনলৈকে। যোগেন্দ্ৰ নাথ হাজৰিকা তেখেতে only 1 year within 1 year আসলতে তেখেতৰ 1 year হোৱা নাছিলে। 1979 ৰ পৰা মই লিখি দিছো 1979। মনত ৰাখিব যোগেন্দ্ৰনাথ হাজৰিকা তেখেতে only for 93 days ৰ কাৰণে চিফ মিনিষ্টাৰ আছিলে। ইয়াৰ কাৰণে মই লিখিছো 1979 ৰ পৰা 1979 লৈ। that means within 1 year ৰ ভিতৰত তেখেতৰ কি চিফ মিনিষ্টাৰ যেটো কালটো সমাপ্ত হৈছিল। তাৰে পিছত আমাৰ ফাৰ্স্ট প্ৰেসিডেন্ট ৰুল আহিল। কিমান তাৰিখত আহিছিল? 12 ডিসেম্বৰ 12 ডিসেম্বৰ 1979 ৰ পৰা। কোনোবাই 5 ডিসেম্বৰ লিখে, কোনোবা 6 ডিসেম্বৰ লিখে, মই 5 ডিসেম্বৰ লিখিছো। 5 ডিসেম্বৰ 1980 লৈ অসমত প্ৰথমবাৰৰ কাৰণে প্ৰেসিডেন্ট ৰুল কি হৈছিল ইম্পোজ কৰা হৈছিল। প্ৰেসিডেন্ট ৰুল যেতিয়া উইথড্ৰ হল তেতিয়া আনোৱাৰা টাইমৰ কোনোবা সাইদা আনোৱাৰা টাইমৰ লিখে, তো মই জাস্ট আনোৱাৰা টাইমৰ লিখিছো। তেখেতে 1980 ৰ পৰা 1981 চনলৈকে তেখেতে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল। মনত ৰাখিব আপোনালোকে আনোৱাৰা টাইমৰ অসমৰ একমাত্ৰ মহিলা চিফ মিনিষ্টাৰ। নেক্সট তেখেতৰ সময়টো কি হৈছিল প্ৰেসিডেন্টস ৰুল, সেকেন্ড প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল। তাৰিখটো কিমান আছিল? তাৰিখটো আছিল 30 জুন 1981 ৰ পৰা 13 জানুৱাৰী 1982 লৈকে। যেতিয়া প্ৰেসিডেন্ট ৰুল উইথড্ৰ হল তেতিয়া কেশৱ চন্দ্ৰ গগৈ খুব কম সময়ৰ কাৰণে তেখেতে অসমৰ চিফ মিনিষ্টাৰ হৈছিল। তেখেতে only 65 ডেজৰ কাৰণে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল। তেখেতৰ কাৰ্যকাল কিমান আছিল? 1982 ৰ পৰা
Yes, 1982. মই ইয়াত দেখিছো 1982 পৰা 1982. That means 1982 চনৰ ভিতৰত তেখেতে only 65 days কি কৰিছিলে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল তাৰে পিছত তেখেতৰ দিনতে কি হৈছিল অসমৰ তৃতীয়বাৰৰ কাৰণে প্ৰেসিডেন্ট ৰুল কি ইম্পোজ কৰা হ'ল তো আমাৰ ডেটটো কিমান আছিল ইয়াত আছিল 19 March 1982 পৰা কিমান আছিল ইয়াৰ 27 February 1983 আছিল যেতিয়া প্ৰেসিডেন্ট ৰুল উইথড্ৰ কৰা হ'ল তেতিয়া হিতেশ্বৰ শইকীয়া তেখেতে আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিচাপে আহিছিল তো আহক এতিয়া হিতেশ্বৰ শইকীয়া কিমান চনৰ পৰা কিমানলৈ তেখেতে 1983 ৰ পৰা 1985 লৈকে তেখেতে চিফ মিনিষ্টাৰ হিচাপে আছিল মনত ৰাখিব হিতেশ্বৰ শইকীয়াৰ দিনৰ কি আছিল আমাৰ অসমৰ আসাম আন্দোলন হৈছিল 1979 ৰ পৰা 1985 লৈকে অসম আন্দোলন হৈছিল আৰু যেতিয়া 1985 কি হৈছিল এটা অসম চুক্তি হৈছিল এই অসম চুক্তি কি হৈছিল আসুৰ কি হ'ল এটা পলিটিক্যাল পাৰ্টি যে এজিপি বুলি কয় এজিপিৰ কি তেখেতে প্ৰফুল্ল কুমাৰ মহন্তে এজিপি পলিটিক্যাল পাৰ্টি হয় তেখেতে কি ইলেকশন নট ভাগ লৈছিল তাৰ পিছত 1985 তেখেতে অসমৰ চিফ মিনিষ্টাৰ হৈছিল তাৰ পিছত 19 কিমানলৈ 1990 লৈ তেখেতৰ কাৰ্যকাল আছিল তাৰে পিছত প্ৰফুল্ল কুমাৰ মহন্ত তেখেতৰ দিনতে এগেইন কি আমাৰ চতুৰ্থ বাৰৰ কাৰণে প্ৰেসিডেন্ট ৰুল অনা হৈছিল তো প্ৰেসিডেন্ট ৰুল কিমান আছিল লাষ্টত আমাৰ কিমান আছিল 28 নৱেম্বৰ 1990 পৰা কিমান আছিল আমাৰ 30 জুন 1991 লৈকে প্ৰেসিডেন্ট ৰুল আছিল তাৰে পিছত এফালে হক হিতেশ্বৰ শইকীয়া আছিল হিতেশ্বৰ শইকীয়া কিমান 1991 ৰ পৰা তেখেতে 1996 লৈ দ্বিতীয়বাৰৰ কাৰণে কি অসমৰ চিফ মিনিষ্টাৰ হৈছিল তাৰে পিছত আমাৰ 12তম চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ ভূমিধৰ বৰ্মন তেখেতে only 22 দিনৰ কাৰণে তেখেতে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল মনত ৰাখিব এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় অসমৰ আটাইতকৈ কম সময়ৰ কাৰণে সিএম পদত আছিল কোনে ডক্টৰ ভূমিধৰ বৰ্মন তেখেতে 1996 চনৰ only 22 ডেজৰ কাৰণে আছিল এক মাহও নাছিল তেখেতৰ পিছত কি হ'ল আকৌ জেনেৰেল ইলেকশন হ'ল তাৰ পিছত 1996 ৰ পৰা কিমানলৈ 2001 চনলৈ কি প্ৰফুল্ল কুমাৰ মহন্ত তেখেতে দ্বিতীয়বাৰৰ কাৰণে অসমৰ সিএম হৈছিল তাৰ পিছত তেখেতৰ পিছত কোন আহিল তৰুণ গগৈ আহিল তৰুণ গগৈ আমি জানো তৰুণ গগৈ 2001 ৰ পৰা 2016 চনলৈকে 15 বছৰ একেৰাহে 15 বছৰ তেখেতে কি অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল তাৰ পিছত আহিল সৰ্বানন্দ সোণোৱাল 2016 ৰ পৰা 2021 চনলৈকে তাৰে পিছত আমি জানো বৰ্তমান প্ৰেজেন্টৰ সিএম হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে 2021 চনৰ পৰা বৰ্তমান প্ৰেজেন্টলৈকে তো এয়া আছিল আমাৰ সমুকৈ আমাৰ 15 জন অসমৰ চিফ মিনিষ্টাৰ বিলাকৰ কাৰ্যকাল কোনে কিমান চনত আহিছিল কিমান বাৰ সিএম হিচাপে আছিল ইয়াৰ বিষয়ে আমি আলোচনা কৰিলো ইয়াৰ পৰা আমি কিছুমান ইম্পৰ্টেন্ট কথা আমি ইয়াত লিখিম so let us write the note
ইম্পৰ্টেণ্ট কথাটো হ'ল আমাৰ লংগেষ্ট সাৰ্ভিং চিফ মিনিষ্টাৰ অফ আসাম বুলি ক'লে কাক বুজোৱা হয় নাম্বাৰ 1 ত মই লিখিব বিচাৰি এ নম্বৰত লিখিম মই লংগেষ্ট সাৰ্ভিং CM of Assam. Examot jodi ahe Ahomor ki longest serving CM of Assam bole kole kone hobo bortomanoloke kone hobo asolte Torun Gogoi hoy Torun Gogoi. নিশ্চয় আপোনালোকে গম পাইছে বুজি পাইছে তৰুণ গগৈ কিমান 15 বছৰ 5 days না কি তেখেতে CM হিচাপে আছিল তাৰ পিছত আমি যদি কম নেক্সট তৰুণ গগৈৰ নেক্সট লংগেষ্ট সাৰ্ভিং চিফ মিনিষ্টাৰ কোন হ'ব মনত ৰাখিব তেখেতে হ'ল আমাৰ বিমলা প্ৰসাদ চালিহা তেখেতেও মোটামুটি 12 বছৰ সামথিং ডেজ তেখেতে অসমৰ কি আছিল চিফ মিনিষ্টাৰ হিচাপে আছিল ইয়াৰ কাৰণে এইটোকো মনত ৰাখিব তাৰ পিছত নেক্সটত আহিম আমি নেক্সট শৰ্টেষ্ট serving CM of Assam. এই 15 জন CM ৰ ভিতৰত অসমৰ এজন এনেকুৱা CM আছিলে যিয়ে only 22 days ৰ কাৰণে কি অসমৰ CM অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিলে তেখেতে হ'ল ভূমিধৰ বৰ্মন ডক্টৰ ভূমিধৰ বৰ্মন মই ইয়াত ভূমিধৰ বৰ্মন লিখি দিছো ভূমিধৰ বৰ্মন মনত ৰাখিব ভূমিধৰ বৰ্মন তেখেতে only for 22 days ৰ কাৰণে অসমৰ CM হিচাপে আছিলে তাৰে পিছত আমি যদি কম নেক্সট শৰ্টেষ্ট সাৰ্ভিং CM বুলি ক'লে মনত ৰাখিব কোনে হয় কেশৱ চন্দ্ৰ গগৈ তেখেতে only for 65 days ৰ কাৰণে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল তাৰে পিছত যদি আমি তৃতীয় শৰ্টেষ্ট সাৰ্ভিং CM বুলি ক'লে যোগেন্দ্ৰনাথ হাজৰিকা তেখেতে only for 93 days ৰ কাৰণে অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল মনত ৰাখিব এই কথা আৰু আমি তৃতীয়ত আমি আলোচনা কৰিম তৃতীয়ত আমি জানিম যে only female CM of Assam এই 15 জন CM ৰ ভিতৰত আমাৰ এজন মহিলা কি আছিল আমাৰ CM আছিল তেখেতে হ'ল আমাৰ আনোৱাৰা টাইমুৰ মনত ৰাখিব আনোৱাৰা টাইমুৰ তেখেতে দলগাঁও কনস্টিটুৱেন্সিৰ হয় দলগাঁও কনস্টিটুৱেন্সিৰ পৰা মানে দৰং জিলাৰ যেটো দলগাঁও কনস্টিটুৱেন্সিৰ পৰা তেখেতে কি তেখেতে অসমৰ CM হিচাপে আছিল তো তেখেতৰ নামটো আমি লিখিব পাৰো আনোৱাৰা টাইমুৰ ঠিক আছে তাৰে পিছত আৰু নেক্সট কথাত আমি জানিম এই নেক্সট কথাটো হ'ল অসমৰ 15 জন CM ৰ ভিতৰত কোন CM ৰ কাৰ্যকালত পোন প্ৰথমবাৰৰ কাৰণে অসমত প্ৰেসিডেন্টছ ৰুল আনা হৈছিল তো মনত ৰাখিব the first presidential rule অসমত ইম্পোজ কৰা হৈছিল কাৰ দিনত আছিল মনত ৰাখিব যোগেন্দ্ৰনাথ হাজৰিকা দিনত that means আমি লিখিব পাৰোম ইয়াত যোগেন্দ্ৰনাথ হাজৰিকা তেখেতৰ দিনৰ কি আছিল প্ৰথম যেটো অসমৰ কি প্ৰেসিডেন্ট ৰুলটো ইম্পোজ কৰা হৈছিল